Kalapan. Mar joldi mar. Mau mutia berapa pada ini? Dah sonkala. Oh ayo. Wait, ইয়াৰ কিবা বস্তু দেখাবি চাবি এই কচু গছত তার লাগি আছে আসুন কচু গছত তার লাগি এই ডিৱাই 14 ফোন কৰিছিল ডিৱাই 14 কি ডিৱাই ফোন টো? নাম্বাৰটো আছে না? আছে। দে ফোন কৰ হেল্ল', আপোনালোকে ডিৱাই 420 হয় নেকি? এই আপোনালোকে হেৰি এই ৰসগোল্লা হেৰি বস্তিৰ আপোনালোকে আহকচোন জল্দি। ইয়াতে তাৰমানে কচু গছত তাল এটা লাগিছে। এই কেনেকৈ বা নাই তাৰমানে হেৰি আহক সোনকালে অহাৰ পিছত কম, আহক জল্দি আহক। ইয়াতে আমি দেখা পাইছো যে কচু গছত ইয়াত তাল লাগিছে। আমাৰ কেমেৰা পাৰ্চন জয়ন্ত দেখাই আছে, ইয়াৰ অলৰেডি দেখাই আছে। আমাৰ ইয়াত এই ঘটনাটো হৈছে ৰসগোল্লা নামৰ ডিষ্ট্ৰিক্টৰ এই খাপলাং বস্তি নামৰ এখন বহুত ভিতৰীয়া জেগা। ইয়াতে আপোনালোকে দেখাই পাই আছে এই কচু গছত তাল লাগিছে। আপোনাৰ ইয়াতে বহুতো লোক জমা হৈছে, কচু গছত তাল লগাৰ দৃশ্যটো আমি এতিয়া সুধো কেনেকৈ দেখা পালে ইহঁতে। হয় দাদা, আপুনি এই দৃশ্যটো কেতিয়া কিমান সময়ত দেখা পালে? হয়, এই আমি তাৰমানে ইয়াতে নামঘৰ এটা আছে, নামঘৰ তাতে আমি তাচ খেলি আছিলোঁ কেইটামানে। খেলি থাকোঁতে এই বাবু বুলি ল'ৰাজনে পেচাব কৰিব গ'ল। পেচাব কৰিব যাওঁতে সি ওপৰৰ ফালে চাই আছিল নে কি এবাৰ, তাৰপিছত তলৰ ফালে দেখিলে সি য'ত পেচাব কৰি আছে তাতে দেখোঁ হেৰি কচুত লাগি আছে, মানে তালটো লাগি থকা দেখিলে। তাৰপিছত আমাক ক'লে আৰু, তাৰপিছত আমি দৌৰি আহিলোঁ, দৌৰি আহি আপোনালোকক ফোন কৰিলোঁ। তাৰপিছত এনেকৈ আপোনালোকে আহি পালে আৰু। আপোনালোকে এই ঘটনাটো দেখি আচৰিত নে? নিশ্চয় আচৰিত, মানে আমি জনমত দেখা নাছিলোঁ, কিন্তু সেয়াই আৰু আজি প্ৰথম দেখিলোঁ। দেখাৰ পিছত এই বাবু খালি এটাই লেতেৰা কাম কৰিলে, খালি বাবু বোলা ল'ৰাটোৱে মুতি দিলে তাতে। হয় নেকি? ইয়াতেতো এতিয়া বহুতে কৈছে ভগৱানো ওলাব পাৰে ইয়াতে, সেইটো ওলাব পাৰে, সেইটো গম পোৱা নাই। এতিয়া আমাৰ গাঁওবাসীয়ে ইয়াতে কিবা এটা মূৰ্তি এটা বনাম বুলি ভাবিছে আৰু, এতিয়া কি কৰে বাৰু। ইয়াৰ কেমেৰা পাৰ্চন ইয়াতে আৰু বহুতো লোক আছে। দাদা আপুনি এই ঘটনাটো কেতিয়া কিমান সময়ত দেখা পালে? এই অলপ আগতে আমি তাচ খেলি থকাৰ সময়তে তাৰমানে বাবু আছে, সি পেচাব কৰিব আহিছিল। তাৰমানে পেচাব কৰিব আহোঁতে তাৰমানে সি ওপৰৰ পিনে চাই আছিল, প্ৰথমতে গমেই পোৱা নাছিল। তাৰপিছত তল পিনে চাই কেনে দেখা পাই যে কচু গছত তাল লাগি আছে। সেইটো দেখি পুৰা একেবাৰে হুলস্থুল। ইয়াতে ডাঙৰ লোকো আছে, আমাৰ গাঁৱৰ ডাঙৰ মিলোৱান হেৰি হয়। আপুনি এই ঘটনাটো কেতিয়া দেখা পালে? মাত্ৰ মই আহি পেলাই দেখা পালো আৰু। আপুনি কি ভাবিলে আৰু দেখা পাই আনন্দিত হৈছে নে নাই? হৈছো মই আনন্দিত। আপুনি এতিয়া কি কৰিব? এইটো মন্দিৰ খুলিব নে কি কৰিব আপুনি? এটা মূৰ্তি বনাম বুলি ভাবি আছো আৰু। হয় নি? ইয়াতে আৰু বহুতো লোক জমা হৈছে। ইয়াতে এই কচু গছৰ হেৰি দেখা পাই আমিও নিশ্চয় আনন্দিত হৈছোঁ। আজি প্ৰথম দেখা পাইছোঁ এনেকুৱা কচু গছত এনেকুৱা তাল লগা দৃশ্যটো। ইয়াতে আমাৰ ৰসগোল্লা ডিষ্ট্ৰিক্টৰ খাপলাং বস্তি হেৰি ইয়াতে তাৰমানে সেই ল'ৰাজনো আছে, পেচাব কৰা ল'ৰাজনো আছে, আপুনি সুধিব পাৰে। হয় নেকি? ইয়াতে আপুনি প্ৰথম দেখা পাইছে? মই কেনেকৈ তাচ খেলি আছিলোঁ আমি গোটেইকেইটা ল'ৰাই তাচ খেলি থাকোঁতে মোৰ পেচাব কৰা লাগিল। মই আহি গ'লোঁ, পেচাব কৰা আহিব ইয়াতে মই মুতি আছোঁ, মই গমেই নাপাওঁ। পিছত চাওঁতে এই কচু গছত তাল লাগি আছে। এতিয়া মই মোৰ লগৰকেইটাক মাতি দিলোঁ, সেনেকৈ আপুনি ভয় খাই গৈছিল না প্ৰথম? ভয় খাই গৈছিলোঁ মই। ইয়াতে আপোনালোকে কেমেৰা পাৰ্চনে দেখাই আছে ইয়াতে এনেকুৱা এই দৃশ্যটো আপুনি চাই লওক, চাৰিওফালে চাই লওক, পানী চানী বহুত ভিতৰীয়া জেগা এইখিনি। এইখিনি এতিয়া আমাৰ ভালদৰে দেখাব, এই কচু গছত তাল লগা দৃশ্যটো ভালকৈ দেখাব। ইয়াতে আপোনালোকে দেখা পাই আছে তাল, এইটো কচু গছৰ হেৰি আপোনালোকে চবে চাই আছে ইয়াতে। হয়, ভালদৰে চাওক, আপোনালোকে ভালদৰে লক্ষ্য কৰক। হয়, এয়া কেমেৰা পাৰ্চন জয়ন্তৰ সৈতে মই চুনু কলিতা, DY 420।